ডিব্ৰুগড় আম আদমি পাৰ্টিৰ গণ অভিযান কাৰ্যসূচী ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোন কেইটামান মাহ এতিয়া ৰাজ্যত বলিছে নিৰ্বাচনী বতাহ সকলো ৰাজনৈতিক দল সংগঠন নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰি জনসাধাৰণৰ সৈতে গঢ়ি তুলিছে সম্পৰ্ক এইবাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে আম আদমি পাৰ্টি আজি এই সভাৰ জৰিয়তে জনসাধাৰণৰ লগত গঢ়ি তুলিছে জনসম্পৰ্ক আজি ডিব্ৰুগড় হোটেল কেটেকিত আম আদমি পাৰ্টিৰ সদস্যসকলে এখনি গণ অভিৱৰ্তনৰ জৰিয়তে নিজৰ স্থিতি স্পষ্ট কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ 126 নং বিধানসভা সমষ্টিত নিৰ্বাচন খেলা হ'ব বুলি মন্তব্য আগবঢ়ায় এই দিশত ইমান বছৰ অসমৰ ৰাইজে ভাজপা কংগ্ৰেছ এজিপি এআইডিএফ এইবিলাকৰ যিবিলাক ৰাজনীতিৰ কুচক্ৰ চলি আছে সেইবিলাকৰ ত্ৰস্ত হৈ আছে মানে ৰাইজে বিচাৰে অসমত পৰিৱৰ্তন বৈকল্পিক ৰাজনীতি আৰু অসমৰ বহুত ৰাইজ আমাৰ দিল্লীত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক লগ কৰিও কৈছে যে আমাক অসমত আম আদমি পাৰ্টি লাগে অসমৰ আমাৰ যিমান কাৰ্যকৰ্তা আছে ৰাইজে নিজে নিজে গোট খাই সিহঁতি বিভিন্ন সমষ্টিত সমিতিবিলাক বনাই লৈছে আৰু সিহঁতি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক কিমান বছৰ ধৰি অনুৰোধ কৰি আছিলে যে অসমত বৈকল্পিক ৰাজনীতি লাগে অসমত পৰিৱৰ্তন জৰুৰী আছে সেইকাৰণে আম আদমি পাৰ্টিয়ে অসমৰ তত্ত্বাৱধায়ক হিচাপে মোক অসমত পঠাইছে আৰু এতিয়া মই বিভিন্ন জিলাতে ভ্ৰমণ কৰি আমাৰ ৰাইজৰ লগতো লগ কৰি আছোঁ আৰু কাৰ্যকৰ্তাসকলৰ লগতো লগ কৰি আছোঁ আৰু সেইটো লগ কৰাৰ পৰিপ্ৰেক্ষিতত এটাই উদ্দেশ্য আছে যে আমি আগন্তুক 2021 চনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিম নে নকৰিম তো এতিয়া আমি ইয়াত আহি যিটো অৱস্থা দেখিছোঁ সেইটো মতে আমাক অসমত আম আদমি পাৰ্টি লাগে অসমৰ ৰাইজে আমাক আদৰণি জনাই আছে সেইকাৰণে আমি ডিচাইড কৰিছোঁ যে আমি অসমত নিশ্চয় নিৰ্বাচনী প্ৰক্ৰিয়াত ভাগ ল'ম আৰু আমাৰ প্ৰচেষ্টা আছে যে 126খন সমষ্টিত সকলো সমষ্টিতে আমি ভাল যদি উম্মিদৱাৰ কেণ্ডিডেট পাওঁ তেনেহ'লে আমি সিহঁতক নিৰ্বাচন খেলিবলৈ আমি টিকেট প্ৰদান কৰিম প্ৰস্তুতি আমাৰ খুবেই ভাল এখন নিকা চৰকাৰ আৰু ৰাইজেও বুজিছে যে যেতিয়া আমাৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ কথা যদি কওঁ তেখেতে স্বাস্থ্য আৰু শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে আৰু এতিয়া ৰাইজেও বুজিছে যে এখন নিকা চৰকাৰ অহা বহুতেই দৰকাৰী তেতিয়াহে আমাৰ সমাজৰ উন্নতি হ'ব যেতিয়া সকলো ৰাইজে শিক্ষা পাব তেতিয়া সমাজৰ উন্নতি নিশ্চিত গতিকে ৰাইজে আমাক নিজেই আঁকোৱালি লৈছে আৰু আমাৰ দৃঢ় বিশ্বাস যে আমি সকলো যি পৰিস্থিতি সন্মুখীন হ'ম সেই সকলো পৰিস্থিতিৰ পৰা আগবাঢ়ি গৈ আমি আম আদমি পাৰ্টি চৰকাৰ গঠন কৰিম বিভিন্ন গাঁও পঞ্চায়ত হওক আমাৰ ৱাৰ্ড কমিটি হওক চবলৈ আমি গৈছোঁ আমাৰ বহুত কৰ্মকৰ্তা আছে আমি বুথ কমিটি গঠন কৰিছোঁ তললৈকে আৰু ৰাইজে বাছি দিয়া প্ৰতিনিধিহে আমি আগবঢ়াম আৰু আমি 126খনতে জিকিবলৈ চেষ্টা কৰিম আপোনালোকে নিশ্চয় দেখিছে যে বিগত কিছু মাহৰ আগৰ পৰা আমাৰ যি প্ৰস্তুতি চলিছে সৰ্বাত্মক দিশত আপৰ ইয়াত জয়গান চলিছে আপত স্বতঃস্ফূৰ্তভাৱে মানুহ যোগদান কৰিছে সদস্য দিনক দিনে বাঢ়ি গৈছে আমি আজি এই সভাত আমাৰ প্ৰটোকল ৰক্ষা কৰি কোভিডৰ প্ৰটোকল ৰক্ষা কৰি ইমান সদস্যক যিমানখিনি আমাৰ পাৰ্মিশ্যন আছে সেইমতে আমি মাতিছোঁ নহ'লে আমাৰ সদস্য সংখ্যা দিনক দিনে বাঢ়ি গৈছে সেয়েহে আমি অতি উৎসাহিত আপোনালোকে কৈছে যে 124খনত আমাৰ যেতিয়া আমাৰ কেণ্ডিডেট দিয়া হ'ব আৰু ডিব্ৰুগড়তো আমাৰ কেণ্ডিডেট অলৰেডি চিলেক্ট হৈছে আমি আজি প্ৰাৰ্থিত্ব ঘোষণা নকৰোঁ সেই মৰ্মে আমাৰ আপোনাৰ কিছু ৱাৰ্ড কমিটি গঠনৰ ক্ষেত্ৰতো আমাৰ পূৰ্ণ পৰ্যায়ত কাম চলি গৈছে আমাৰ ৱাৰ্ড মেম্বাৰো চিলেক্ট হৈছে আমি অনাগত দিনত পৌৰসভাটো প্ৰতিনিধিত্ব কৰিম লগতে বিধানসভা প্ৰতিনিধিত্ব কৰি আমি ডিব্ৰুগড়ত এখন আপৰ চৰকাৰ আনিবলৈ আপৰ MLA দিবলৈ আমি চেষ্টা কৰিম নিউজ ডেস্ক ৰিপৰ্ট আসাম 24